দেউতা এই বেটেক চাখনত মালাটো লগাই দিলোঁ এতিয়া একদম গা পা ধুই পিনি প্ৰসাদ খামগৈ নাগেশ্বৰী বৰমাহঁতৰ ঘৰতো মাতিছে তাৰপিছত মাকন আইতাহঁতৰ ঘৰতো মাতিছে যামেই সিহঁতৰ ঘৰত খাবলৈ এতিয়া আকৌ ঘৰতো গা পা ধুই পিনি প্ৰসাদ খাম মায়ে আকৌ লুচি ফাচি বনাব বোলে ভালে হ'ব কল উঠো গাড়ী সজোৱা হ'ল নাই অঁ দেউতা হৈ গ'ল যদি যা আকৌ গা পা ধুই পিনি মাৰ লগত পূজাত অলপ সহায় কৰি দেগে অকলে পূজা কৰি আছে মায়ে অঁ দেউতা গা ধুবলৈ গৈ আছিলোঁ মই গা পা ধুই পিনি এতিয়া সোমাইছোঁ আৰু এতিয়া গোটেইকেইটা ৰেডি চেডি হ'ল প্ৰসাদ চকাত এতিয়া মানুহকেইজনে মাতিছোঁ সেইকেইজনে আহিব লাগে আৰু জয় বিশ্বকৰ্মা ভগৱান আমাৰ এয়া এই ভগাচিঙা ঘৰখনতে আপোনাক পুজিছোঁ আৰু বেটেৰী ৰিক্সাখন ল'লে সেইখন ভালদৰে যাতে চলে ভগৱান আৰু সেই ভগৱান আমাৰ এই বেটেৰী ৰিক্সাখন যে ল'লে সেইখন যাতে আৰু ভালদৰে চলে আৰু সেইটো যাতে ভালদৰে পইচা পাতি হয় আৰু এইখন চলাই পিনি আমাৰ লঠুৱে ভালদৰে যাতে পঢ়া শুনা কৰিব পাৰে আৰু ভগৱান সেইটোকে আশা কৰিছে আৰু আপুনি সেইটোকে আশীৰ্বাদ দিয়ে যেন আৰু আমাৰ লুচি ভাজি বনাই হ'ল নাই অঁ লুচি ভাজি বনাই হ'ল এতিয়া আৰু মানুহ কেইজনমান আহিব লাগে অঁ মা সেই নাগেশ্বৰী বৰমাহঁতে আহিছে অঁ আহিছে নি অঁ আহিব দে তই যা ইপিনে বগৈ যা অঁ ৰখো এইপিনে আহিছোঁ লঠু অঁ নাগেশ্বৰী বাইদেউ আহিলে এই বহক অঁ আহিলোঁ আমাৰ সেইজনে আকৌ আগফালে গৈ পিনে গাড়ী ধুই আছে সেইকাৰণে মই আৰু এইপিনে বহি আছোঁ আজি বিশ্বকৰ্মা পূজা পাতিছে নহয় পূজা নহয় গ'ল এতিয়া মানুহকেইজন আহিছিলে গ'ল এতিয়া আৰু কেইজনমান মানুহ আহিবলৈ আছে আহি গ'লে মানে বেলেগৰ ঘৰত খাবলৈ যাব পাম আৰু পিছে চেপেটি বাইদেউহঁতেও মাতিছিলে সিহঁত আকৌ নতুন বেটেৰী ৰিক্সা ল'লে নহয় ভালে কৰিলে আৰু অঁ সেইকাৰণে আহিব অঁ আহক অঁ মাকন বাইদেউ সেই প্ৰসাদ খাবলৈ মাতিছিলে বোলে সেই মামনি আকৌ আহিব নোৱাৰিলে কাৰণ সেই আমাৰো তাত পূজা পাতিছে যে তাৰপিছত মানুহ কেইজনমান আছে তাত সেইবাবে আহিব নোৱাৰিলে ল'ৰা ছোৱালীকেইটা তাতে আছে খাই আছেগৈ সেইকাৰণে মই বোলো আকৌ ময়ে আহোঁ নেকি অকলে সেইকাৰণে ময়ো আহিলোঁ অকলে সেই চেপেটিহঁতৰ ঘৰত মাতিছে আৰু এই আমাৰ ভন যে মোৰ ভনীয়েক তাৰ ঘৰতো মাতিছে তাৰ ঘৰত গৈ আহিলোঁ এতিয়া আপোনালোকৰ ঘৰত গৈ পিনি এই চেপেটিহঁতৰ ঘৰত যাম নাথাকিব না আছে মামন বাইদেউহঁতৰ ঘৰত খিচিৰি খাই দিবি দেই একদম পেটখনে ভৰি গ'ল এতিয়া চেপেটিহঁতৰ ঘৰত যাম আৰু লৈ যাম পলিথিনতে খাব নোৱাৰিম আৰু বাইদেউ মামনিহঁতৰ কাৰণে লৈ যাম আৰু চুলকণ মুলকণ আছে সিহঁতৰ কাৰণে লৈ যাব লাগিব আহি পালোঁ যেন আৰু বহুত দূৰ আকৌ মামন বাইদেউহঁতৰ ঘৰটো অঁ শইকীয়া দা আহি পালে তেনেহ'লে অঁ আহি পালোঁ পিছে মামনি বাইদেউ আৰু চুলকণ মুলকণ হওঁতে কেলৈ নাহিলে এই মামনিয়ে আকৌ এই আমাৰ ঘৰত পাতিছে নহয় পূজা এই মানুহ কেইজনমান আছে সেইকাৰণে তাতে আছেগৈ আৰু চুলকণ মুলকণো তাতে আছে মাৰ লগতে অঁ যাওক এই চেপেটিয়ে সেই পূজা ধানতে আছেগৈ আপুনি খাই লওঁগৈ যাওক অঁ খাম ৰ এই বন্ধুসকলক কৈ দিওঁ আৰু বন্ধুসকল আপোনালোকৰ ভালনে এই আজি আমাৰ এই বিশ্বকৰ্মা পূজা নহয় জানো আজি আমি বিশ্বকৰ্মা পূজাখন পাতিছোঁ মই আকৌ এই চেপেটিহঁতৰ ঘৰত আহিলোঁ পিছে কিবা আপোনালোকে বহুত দিন পিছত মোক চুবালৈ পালে হয় নাই এই মামনিহঁতকো মিছ কৰিছে হয় নাই চুলকণ মুলকণহঁতক সিহঁতকো লৈ আহিম নেক্সট ভিডিঅ' সিহঁতৰ লগতে হ'ব চাবলৈ নাপাহিব বন্ধুসকল ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু নিজৰ বন্ধুসকলৰ লগত শ্বেয়াৰ কৰি দিব ধন্যবাদ আৰু সকলোকে শুভ বিশ্বকৰ্মা পূজা